পুৱাই ভিটামিনৰ গাড়ী ৱেইটব্ৰিজৰ ওপৰত ৰখাই থৈছে দেখিবলৈ পাইছে। আজি মানে ৱেইট কৰিম, চ' আপোনালোকক দেখাই থাকিম। মই এতিয়া এই ৰুমটোত গৈ আছোঁ। ৰুম যে দেখা পাইছে এই ৰুমৰ কাষত গৈ আছোঁ। হে দোস্ত, ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল এম কে নাছিৰ। আজি আপোনালোকক দেখুৱাই দিম গাড়ী ৱেইট কৰা। আজি দেখুৱাই দিম গাড়ীত আছে ভিটামিন। মই বাহিৰৰ পৰা দেখাই দি আছোঁ, ৰ'ব। মানে পূৰা ঘূৰি গৈছে ভিটামিনৰ গাড়ী। মই ফাৰ্ষ্টতে দেখাইছোঁ যেতিয়া আহিছোঁ, মই ওলাই পিনে যেতিয়া আহিছোঁ তেতিয়া মই দেখাইছোঁ। সেয়াতে ৱেইট কৰিম, আপোনালোকে চাই থাকক। সেয়া ইয়াত দেখিবলৈ পাইছে যে গাড়ীৰ ওজন আৰু মালৰ ওজন আপোনাৰ হৈছে যায় 56 টন 860 কেজি। এতিয়া মই ছফ্টৱেৰৰ জৰিয়তে কম্পিউটাৰত ৱেইটটো ছেভ কেনেকৈ কৰে মই দেখুৱাই দি আছোঁ। প্ৰথমতে ছফ্টৱেৰটো মই ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত এয়া আহি গৈছে ৱেইট ছফ্ট এণ্টাৰপ্ৰাইজ আহি গৈছে। অহাৰ পিছত ইউজাৰ নেম আৰু পাছৱৰ্ডটো মই এড কৰি আছোঁ। কৰাৰ পিছত অ'কে যে আছে অ'কেত ক্লিক কৰিব। কৰাৰ পিছত এয়া ওপৰত দেখাইছে ট্ৰেন্সেকশ্যন যে আছে তাত ক্লিক কৰিব। কৰাৰ পিছত এয়া আহি গৈছে ৱেইটটো আহি গৈছে 56 টন 860 কেজি। ইয়াতে টিকেট নাম্বাৰ আপোনাৰ 52 আৰু ভেহিকেল নাম্বাৰটো মই এড কৰি আছোঁ। এয়া তাৰপিছত ইয়াতে এমটি আছে, যিহেতু লোড গাড়ী লোডিংটোত মাৰিব লাগিব। মাৰাৰ পিছত এই তলত লিখা আছে ৱেইটত ক্লিক কৰিব লাগিব। কৰাৰ পিছত ইয়াত আছে ছেভত ক্লিক কৰিব, তাৰপিছত অ'কে মাৰিব। ইতিমধ্যে দেখিবলৈ পাইছে যে মই গাড়ীৰ ৱেইটটো কেনেকৈ কৰিলোঁ মই দেখুৱাই দিলোঁ এই ছফ্টৱেৰ জৰিয়তে। পিছত আকৌ যেতিয়া মানে কি খালী হ'ব গাড়ী, খালী হোৱাৰ পিছত আকৌ মই দেখুৱাই দিছোঁ খালী গাড়ী কেনেকৈ ওজন কৰে। দুটা মানে লগ হ'ব, মানে তিনিটা লগ হ'ব। খালী গাড়ী, মালৰ ওজন আৰু টোটেল ওজন, এই তিনিটা একলগ হ'ব। মই কেনেকৈ কৰিম চব আপোনালোকক দেখুৱাই দিম। চব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। তো নেক্সট টাইম আকৌ লগ পাই আছোঁ। সেই দোস্ত, এতিয়া আপোনালোকক দেখুৱাই দিম খালী গাড়ীৰ ৱেইট, মালৰ ৱেইট আৰু টোটেল ৱেইটটো মই এই ছফ্টৱেৰ জৰিয়তে দেখাই দিছোঁ। যিটো মই ফাৰ্ষ্টতে ওলাই থৈ দিছোঁ। এয়া দেখিবলৈ পাইছে মই ফাৰ্ষ্টত ওলাই থৈ দিছোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া দেখিবলৈ পাইছে এইটো খালী গাড়ী ৱেইট 14 টন 420 কেজি। এইটো খালী গাড়ী ৱেইট এতিয়া মই ছফ্টৱেৰত দেখুৱাই দি আছোঁ। এতিয়া মই গাড়ী নাম্বাৰটো লিখি আছোঁ। ভিডিঅ'টো স্কিপ নকৰিব। লিখাৰ পিছত এয়া ছেকেণ্ড ট্ৰেন্সেকশ্যন যে আছে তাত ক্লিক কৰিব লাগিব। এই ফাৰ্ষ্টটো হৈছে প্ৰথমৰ কাৰণে আৰু দ্বিতীয়টো হৈছে খালী গাড়ীৰ কাৰণে। মৰাৰ পিছত এই অ'কে মাৰি দিব, এনেই অট'মেটিক আহি যাব। ৱেইটত মাৰিব, তাৰপিছত ইয়াত যে ছেভ আছে এই ছেভত মাৰিব, অ'কে মাৰিব। মৰাৰ পিছত এই অট'মেটিক মানে তিনিটা অপশ্যন আহি যাব। এতিয়া মই জেৰেক্স কৰি পিনে দেখুৱাই দি আছোঁ, ৰ'ব। তিনিটা আহিছে, দেখা পাইছে নাই? তলত তিনিটা দেখা গৈছে। ইয়াতে জেৰেক্স হৈ আছে, ইয়াতে কাগজটো ওলাব, মই দেখুৱাই দি আছোঁ। এয়া কাগজটো আহি গ'ল। সেই দোস্ত, তেন্তে আপোনালোকে দেখিবলৈ পাইছে যে মই গাড়ী ৱেইটটো কেনেকৈ কৰিলোঁ মই দেখুৱাই দিছোঁ, সম্পূৰ্ণ ডিটেইলছ দেখুৱাই দিছোঁ। চ' আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগে সকলোৱে এটাকে লাইক আৰু শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছোঁ, বাই বাই।